নমস্কাৰ, গুড ইভিনিং। আজি মাঘী পূৰ্ণিমা উপলক্ষে আমি নৰুৱাতান গৈছিলোঁ। মই মানুহজন আৰু চাচুমা গৈছিলোঁ। তাৰপিছত চাকি তাকি কিনিলোঁ, টপ চপ কিনি মেলি গৈ আছোঁ। বহুত ভাল লাগিলে গৈ। তাৰপিছত নৰুৱাতান পাই গ'লোঁ। নৰুৱাতান সোমাইছোঁ আৰু ইমান মানুহ তাত আমাৰ যোৱা দেৰি হ'ল বাৰু, তথাপিও চাকি এগছি আহিলোঁ। তাৰপিছত নামঘৰ পাই গ'লোঁ। চাকি তাকি জ্বলাই মেলি আমি চাকি জ্বলাই বহুত ভাল লাগিলে। মাঘী পূৰ্ণিমা যাওঁৱেই বাৰু প্ৰতি বছৰে নৰুৱাতান। চাচুমা মই সেৱা কৰি আছোঁ। তাৰপিছত ওলাই দিলোঁ, ফটো চটো উঠিলোঁ বাৰু। ফটো চটো উঠি মেলি আমি ওলাই দিলোঁ। তাৰপিছত আমি অধিৱেশনলৈ যাবলৈ গৈ আছোঁ। অধিৱেশনত আমি পাই গ'লোঁ। অধিৱেশন ইমান ধুনীয়া, মানুহ এতিয়াও আহি আছে। সেইফালে প্ৰদৰ্শনী, নামঘৰত ইমান ধুনীয়া লাগিছে। ফেব্ৰুৱাৰী 6, 7, 8 আমি নামঘৰ পৰা গ'লোঁ, সেৱা কৰিলোঁ। সেৱা কৰি তাৰপিছত অলপ সেইফালে গ'লোঁ, গৈ মেলি চাই চিতি আৰু আমি ওলাই দিলোঁ। আকৌ ঘৰমুৱা হ'লোঁ। ইমানেই আছিলে। ভাল লাগিলে। কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। থেংক ইউ।